চেণ্ট্ৰেল ইনষ্টিটিউট অফ টেকন'লজি কোকৰাঝাৰত আজি বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তি স্থাপন কৰাৰ যিটো এটা ইয়াত ষ্ট্ৰাকচাৰ বনাই আছে, ইয়াত আজি এটা যিটো ফাউণ্ডেশ্যন ষ্ট'ন লে কৰিছে আৰু মই বহুত আনন্দিত হৈছোঁ। CIT ছ'চাইটিয়ে নিজে সিদ্ধান্ত লয় আজিৰ আমাৰ যিটো BOGৰ চেয়াৰমেন নিশিকান্ত ডাঙৰীয়া আছে আৰু বৰ্তমানৰ নতুন ডাইৰেক্টৰ আৰু গোটেই CIT ফেমিলি লগ লাগি বডোফাৰ ইয়াত এটা প্ৰতিমূৰ্তি স্থাপন কৰাৰ কাৰণে সিদ্ধান্ত লৈছে। মই তেখেতসকলক ধন্যবাদ জনাইছোঁ আৰু বডোফাৰ যিটো অৱদান আজিৰ সময়ত চবে উপলব্ধি কৰিছে যে বডোফাই অকল এটা ৰাজনৈতিক আন্দোলন কৰা নাছিলে, সমাজৰ পিছপৰা সকলো শ্ৰেণীৰ ৰাইজক আগলৈ লৈ যোৱাৰ কাৰণে, সকলোকে ন্যায় প্ৰদান কৰাৰ কাৰণে আৰু সকলো জাতি জনগোষ্ঠী নিজৰ পৰিচয় অস্তিত্ব লৈ জীয়াই থকাৰ কাৰণে এটা আন্দোলনৰ দ্বাৰা এটা পৰিৱেশ সৃষ্টি কৰিছিলে, যিটো নেকি আজিৰ সময়ত আমি বড়োলেণ্ডত বসবাস কৰা 26টা জনগোষ্ঠীৰ ভাষা সংস্কৃতি, তেখেতসকলৰ ৰীতি নীতি, তেখেতসকলৰ ভূমিৰ অধিকাৰ, শিক্ষাৰ অধিকাৰ, সামাজিক অধিকাৰ প্ৰদান কৰিবলৈ সক্ষম হৈছোঁ। তো সেইকাৰণে মই বডোফাক বহুত ধন্যবাদ জনাওঁ আৰু CIT ছ'চাইটিকো মই ধন্যবাদ জনাওঁ। এই বছৰৰ পৰা আহি থকা সময়ত বডোফাৰ জন্মদিন আৰু মৃত্যুদিন ইয়াত CIT ছ'চাইটিয়ে CIT ফেমিলিয়ে অবজাৰ্ভ কৰিব আৰু সেইটো আমাৰ কাৰণে ডাঙৰ কথা, কাৰণ এইখন ইনষ্টিটিউশ্যনত অকল বড়োলেণ্ডৰ নহয়, সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ আৰু ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা ষ্টুডেণ্ট আহি ইয়াতে পঢ়ে, বিভিন্ন ফেকাল্টিবিলাক আহে, বিভিন্ন ৰিচৰ্চ পাৰ্চনবিলাক বিভিন্ন চেমিনাৰ, বিভিন্ন প্ৰগ্ৰামৰ কাৰণে আহে। গতিকে বডোফাৰ যিটো কাম কাজ, বডোফাৰ চিন্তাধাৰা, বডোফাৰ আইডিঅ'লজি, বডোফাৰ মিছন ভিজনৰ ওপৰত তেখেতসকলে জানিব পাৰিব আৰু নিজৰ অঞ্চলত নিজৰ জনগোষ্ঠীক আগুৱাই নিয়াৰ কাৰণে কাম কৰিব পাৰিব।